নমস্কাৰ প্ৰতিবল হোম কিচেনৰ অন্য এটা এপিছডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেকৰ এটা ৰেচিপি, যিটো নেকি কেকত কণী ব্যৱহাৰ কৰা হোৱা নাই। তেতিয়াহ'লে আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। ইয়াৰ বাবে আমি প্ৰথমতে জহা চাউল লৈছোঁ। এই চাউলখিনি প্ৰায় ৩-৪ ঘণ্টা সময়ৰ বাবে পানীত তিয়াই থৈছোঁ। এতিয়া পৰিষ্কাৰ পানীৰে ধুই লৈছোঁ আৰু ধুই লোৱা চাউলখিনি গ্ৰাইণ্ডাৰৰ জাৰত গ্ৰাইণ্ড কৰি লৈছোঁ। ধুনীয়াকৈ গ্ৰাইণ্ড হৈ গৈছে, দেখাই পাইছে আপোনালোকে। আমি ইয়াতে জহা চাউল লৈছোঁ। আপোনালোকে জহা চাউলৰ সলনি অন্য চাউলো ব্যৱহাৰ কৰিব পাৰে। এতিয়া এই চাউলৰ গুড়িখিনি এখন চালনীত লৈছোঁ, অৰ্থাৎ আমি এতিয়া চালি ল'ম। চালি এইকাৰণেই লৈছোঁ যাতে তাতে যদি কোনো গোটা অংশও থাকে, সেই গোটা অংশখিনি যাতে আঁতৰি যায়, অৰ্থাৎ এটা খুব মিহি যাতে চাউলৰ গুড়ি আমি পাওঁ, তাৰ বাবে চালনীত চালি লৈছোঁ। এতিয়া চালি লোৱা চাউলৰ গুড়িখিনিৰ পৰা আমি এটা পাত্ৰত 3 বাতি সেই চাউলৰ গুড়ি লৈছোঁ, অৰ্থাৎ গোটেইখিনি চাউলৰ গুড়ি আমি ব্যৱহাৰ কৰা নাই। আপোনালোকে নিজৰ আন্দাজ অনুযায়ী ব্যৱহাৰ কৰিব পাৰে। তাৰপিছতে আমি দিছোঁ আটা। আটাৰ সলনি আপোনালোকে ময়দাও ব্যৱহাৰ কৰিব পাৰে, কিন্তু আটা যিহেতু স্বাস্থ্যৰ বাবে উপকাৰী, সেইবাবে ইয়াতে আটা ব্যৱহাৰ কৰা হৈছে। তাৰপিছত নাৰিকল আমি ৰুকি লৈছিলোঁ, সেই ৰুকি লোৱা নাৰিকল ব্যৱহাৰ কৰিছোঁ এবাতি, আৰু লগতে ব্যৱহাৰ কৰা হৈছে গৰু গাখীৰ। গৰু গাখীৰ ইয়াতে 2 বাতি ব্যৱহাৰ কৰা হৈছে, আৰু বাতি সেই একেটা বাতিয়ে ব্যৱহাৰ কৰিছোঁ, যিটো নেকি বাতিৰে আমি পিঠাগুড়ি, আটা আৰু নাৰিকলৰ গুড়িখিনি লৈছিলোঁ। এতিয়া এই গোটেইখিনি উপাদান ভালদৰে যাতে মিহলি হৈ যায়, তাৰ বাবে হাতেৰে লৰাই দিছোঁ। ইয়াৰ পিছতে সেই একেটা বাতিৰে চেনি লৈছোঁ। চেনি ইয়াতে গোটা চেনি ব্যৱহাৰ কৰা হৈছে। আপোনালোকে গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লোৱা চেনি, অৰ্থাৎ চেনিৰ গুড়িও ব্যৱহাৰ কৰিব পাৰে। আৰু চেনিৰ পৰিমাণ অলপ ইফাল সিফাল কৰিব পাৰে। যদি আপোনালোকে অলপ কমকৈ খায়, তেতিয়াহ'লে অলপ কম ব্যৱহাৰ কৰিব পাৰে। তাৰপিছতে ইয়াতে ব্যৱহাৰ কৰা হৈছে বেকিং পাউডাৰ। বেকিং পাউডাৰৰ পৰিমাণ এখন সৰু চামুচেৰে এচামুচ ব্যৱহাৰ কৰা হৈছে। এতিয়া পুনৰ হাতেৰে লৰাই দিছোঁ। ইয়াতে যিহেতু আমি নাৰিকল ব্যৱহাৰ কৰিছোঁ, এই কেকটো সঁচাই বৰ টেষ্টি হয়। এতিয়া ইয়াতে সুগন্ধৰ বাবে আমি ভেনিলা ব্যৱহাৰ কৰিছোঁ, আৰু ভেনিলাৰ পৰিমাণ এখন সৰু চামুচেৰে 4/4 এভাগ ব্যৱহাৰ কৰা হৈছে। এতিয়া পুনৰাই হাতেৰে লৰাই দিছোঁ। আচলতে আমি জানোৱেই যে কেক বুলি ক'লে এই গোটেইকেইটা উপাদান যদি ভালদৰে মিহলি হৈ যায়, তাৰ ওপৰত আমি গুৰুত্বটো দিব লাগে। এতিয়া ইয়াৰ পিছতে আমি দিছোঁ মৌ। মৌৰ পৰিমাণ সেই একেখন চামুচেৰে এচামুচ ব্যৱহাৰ কৰা হৈছে। এতিয়া মৌ এইকাৰণে ব্যৱহাৰ কৰা হৈছে কাৰণ মৌ দিলে কেকৰ যিটো এটা চফ্টনেছ, সেই চফ্টনেছটো বেছি চফ্ট হয়, অৰ্থাৎ ই বেছিকৈ কোমল হৈ পৰে। তাৰপিছতে ইয়াতে পুনৰাই আধা বাতি আটা দিছোঁ। যিহেতু আমি যিটো মিশ্ৰণ বনাইছোঁ, সেই মিশ্ৰণটো দেখাত গমেই পাইছে যে তাত আৰু অলপ আটা দিব পৰা অৱস্থাত আছে, সেইবাবে আধা বাতি আকৌ আটা দিছোঁ। অৰ্থাৎ পৰিমাণ হিচাপত ক'ব গ'লে ইয়াতে আটাৰ পৰিমাণ ব্যৱহাৰ কৰা হৈছে 1.5 বাতি। লগতে ইয়াৰ পিছতে দিছোঁ নিমখ। নিমখ ইয়াতে আধা চামুচ ব্যৱহাৰ কৰা হৈছে, আৰু এই নিমখ হৈছে ৰক সল্ট নিমখ। যদি আপোনালোকে ঘৰত ৰক সল্ট নিমখ নাই, যি নিমখে আছে সেই নিমখে ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত পুনৰাই হাতেৰে লৰাই দিছোঁ। গোটেইখিনি মিশ্ৰণ ভালদৰে মিহলি হৈ গৈছে। তাৰপিছত কিছু সময়ৰ বাবে আমি ঢাকনেৰে ঢাকি থৈ দিছোঁ। যিহেতু এই কেকটো আমি চচপেনত বনাম, সেইবাবে প্ৰথমতে চচপেনটোত 2 চামুচ ঘি দি লেপি লৈছোঁ। এতিয়া ঢাকনিখন আঁতৰাই চাইছোঁ, হৈ গৈছে। আমাৰ মিশ্ৰণটো খুব ধুনীয়াকৈ প্ৰস্তুত হৈ উঠিছে। ইয়াৰ পিছত ইয়াতে আমি দিছোঁ ঘি 3 চামুচ। ঘিৰ সলনি আপোনালোকে ৰিফাইন অইলো ব্যৱহাৰ কৰিব পাৰে, অৰ্থাৎ ঘি বা ৰিফাইন অইল যিয়ে নহওক কিয়, ঘি দিলেও হয় বা ৰিফাইন অইল দিলেও হয়। ঘি আৰু ৰিফাইন অইলে কেকটো বেছি কোমল কৰি তোলে। এতিয়া পুনৰাই হাতেৰে লৰাই দিছোঁ যাতে সেই ঘিখিনি খুব ভালদৰে মিহলি হৈ যায়। এতিয়া দেখিছে আপোনালোকে মিশ্ৰণটো আগত চাই অলপ ডাঠ হৈছে, অৰ্থাৎ কেকৰ বাবে ভালদৰে সি প্ৰস্তুত হৈ উঠিছে। ইয়াৰ পিছত চচপেনটোত আমি চচপেনটোত যিখিনি আমি মিশ্ৰণ লৈ লৈছিলোঁ, সেইখিনি অলপমান জোকাৰি দিছোঁ যাতে তাৰ ভিতৰত কোনো বিন্ধা নাথাকে। এতিয়া এটা কেৰাহীত নিমখ লৈ নিমখখিনি যেতিয়া গৰম হৈ আহিছে, তেতিয়া আমি চচপেনটো তাত দি দিছোঁ আৰু ঢাকনিৰে ঢাকি থৈ দিছোঁ। প্ৰায় 30 পৰা 40 মিনিট সময় আমি এনেদৰে ৰাখিছোঁ। কিন্তু যেতিয়া আমি চচপেনটো নিমখখিনিৰ ওপৰত ৰাখিছিলোঁ, সেইখিনি সময়তে প্ৰায় 10 মিনিট সময় যোৱাৰ পিছত ইয়াতে ড্ৰাই ফ্ৰুটছ দিছোঁ। ড্ৰাই ফ্ৰুটছ আমি আৰম্ভণিতে এইকাৰণে দিয়া নাই, কেতিয়াবা কি হয় যে কেকটো বনোৱা হোৱাৰ পিছত সেই ড্ৰাই ফ্ৰুটছখিনি ঠিক মাজলৈকে গুচি আহে। গতিকে আমি 10 মিনিট সময় যোৱাৰ পিছত ড্ৰাই ফ্ৰুটছ দিছোঁ, আৰু তাৰপিছত পুনৰাই ঢাকনিৰে ঢাকি থৈ দিছোঁ। আৰু এইখিনি সময়ত আমি জুইৰ ভলিউমটো ল' ভলিউমত ৰাখিছোঁ। দেখিবলৈ বৰ সুন্দৰ হৈছে। এয়াই হৈছে আজিৰ ৰেচিপি।
ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইবো কৰিব। আপোনালোকে ঘৰত এই ৰেচিপিটো অৰ্থাৎ কেকৰ ৰেচিপিটো বনাই চাবচোন। নিশ্চয় খাই ভাল পাব। যিহেতু আমি ইয়াতে আটাৰ লগতে ব্যৱহাৰ কৰিছোঁ পিঠাগুড়ি, নাৰিকলৰ গুড়ি আৰু লগতে গাখীৰ। ইয়াৰ পিছৰটো এপিছডত অন্য এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ পুনৰ উপস্থিত হ'ম। কিন্তু আপোনালোকে কেকটো খাই কেনেকুৱানো পালে মেছেজ দিব নাপাহৰিব। আজিলৈ ধন্যবাদ।